মৰমৰ অসমৰ দাদা ভাই ভণ্টি খুৰা খুৰী আটা হ'ব মোৰ বন্ধু বান্ধৱীসকলক মই কৈছোঁ যে জনে জনে মোৰ আপোনালোকে আধাৰ কাৰ্ড এতিয়ালৈকে বনাই নাই আপোনালোকৰ বাবে আজি এটা বহুত চৌকব লৈ আহিছোঁ কাৰণ আপোনালোকে বহুতজনে হয়তো বহুত টকা দি আধাৰ কাৰ্ডখন আপোনালোকে 400-500 টকা দি এপ্লাই কৰিছে গতিকে আজিৰ পৰা আপোনালোকক কোনো ধৰণৰ টকাও দি কাকো দিব নালাগে বা কোনো ধৰণৰ এপ্লাই কৰি টকা দিবই নালাগে গতিকে মই আজি এটা কমপ্লিট ফ্ৰী সুবিধা লৈ আহিছোঁ যেটো নাকি অনলাইন আপোনালোকে অনলাইন এপ্লাই কৰি এইটো কোনো ধৰণৰ টকা দিব নালাগিব আৰু আপোনালোকে এমাহ 2 মাহৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ডখন হৈ যাব গতিকে কাৰণ আধাৰ কাৰ্ডৰ নামত বহুত জনৰ পৰা বহুত টকা খাই বহি আছে আৰু আধাৰ কাৰ্ডখন এতিয়ালৈকে বহুত জনৰ হৈছে কিছুমানৰ হৈছে কিছুমানৰ হোৱা নাই গতিকে আমাৰ অসম চৰকাৰে এটা অনলাইন সুবিধা দিছে যেটো নাকি আপোনালোকৰ বহুতজনে জানে আৰু বহুতজনে হয়তো এই বিষয়টো নাজানে তো মই এই কেছটো আজি আপোনালোকে কেনেদৰে এটা অনলাইন এপ্লাই কৰিব মই এই ভিডিঅ'টো কমপ্লিট জনাম আৰু দেখুৱাই দিম আপোনালোকে কেনেদৰে এই আধাৰ কাৰ্ডখন এপ্লাই কৰিব আৰু কি ৱেবছাইটত যায় আপোনালোকে কেনেকৈ কি ধৰণৰ কৰিব তো মোৰ ভিডিঅ'টো কমপ্লিট চাই থাকক গতিকে আপোনালোকে ভালদৰে মনোযোগ দি এই ভিডিঅ'টো শুনক কাৰণ আপোনালোকৰ বাবে বহুত এটা সুবিধাজনক মই ভিডিঅ' বুলি ভাবোঁ গতিকে আপোনালোকে যদি এই ভিডিঅ'টো সুবিধাজনক ভাবে তেতিয়াহ'লে আপোনালোকে ভালদৰে এই ভিডিঅ'টো চাওক আৰু আপোনালোকে শিকক কেনেকৈ আধাৰ কাৰ্ডখন এপ্লাই কৰিব গতিকে চাওক ভিডিঅ'টো মই আপোনালোকক কমপ্লিট দেখুৱাই দিম কেনেদৰে কি কৰিব লাগে নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাহুল সিং আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ডিজিটেল ইণ্ডিয়া হেই গাইজ প্ৰথমে আপোনাৰ নিজৰ মোবাইলৰ ইউটিউব ব্ৰাউজাৰ হওক ক্ৰম ব্ৰাউজাৰ হওক যিকোনো এটা খুলি ল'ব লাগিব মই ক্ৰম ব্ৰাউজাৰটো খুলিছোঁ ক্ৰম ব্ৰাউজাৰটো খোলাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ কৰিব লাগিব UIDAI সাৰ্চ কৰাৰ পিছত আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খুলি আহিব য'ত আপোনালোকে ফাৰ্ষ্ট যিটো অপশ্যন এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খুলি আহিব য'ত আধাৰ সেৱা কেন্দ্ৰ লিখা থাকিব আপোনালোকে যেটো ফাৰ্ষ্ট অপশ্যন চাব লাগিছে এইটোৰ যেটো তলত পিনে বুক এণ্ড এপইণ্টমেণ্ট চাব পাৰে আপোনালোকে বুক এণ্ড এপইণ্টমেণ্ট আপোনালোকে এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খুলি আহিব য'ত আপোনালোকে ইয়াত চিটি ইয়াত সিলেক্ট কৰিব চিটিটো আপোনালোকে ইয়াত গুৱাহাটী দিব লাগিব গুৱাহাটী দিয়াৰ পাছত আপোনালোকে ইয়াত প্ৰচেছ টু বুক এপইণ্টমেণ্ট আপোনালোকে এইটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খুলি আহিব য'ত আপোনালোকে এটা মোবাইল নম্বৰ বিচাৰিছে আৰু আপোনালোকে যেটো কেপচাৰ এইটো মাৰি দিব মই এটা মোবাইল নম্বৰ মাৰিছোঁ মোবাইল নম্বৰটো মাৰা 8G2B এইটো মাৰাৰ পিছত আপোনালোকে চেণ্ড OTP মাৰি দিব চেণ্ড OTP মাৰাৰ পিছত আপোনালোকৰ মোবাইলৰ যেটো নাম্বাৰ দিছে এইটো এটা OTP আহি যাব মোৰ আহি গ'ল 762835 এইটো মাৰাৰ পিছত আপোনালোকে ইয়াত সাবমিট OTP সব প্ৰসেসড এইটো ক্লিক কৰি আপোনালোকে এইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এনেকুৱা ইণ্টাৰফেচখন খুলি আহিব য'ত আপোনালোকে নিউ এনভাইৰনমেণ্ট চাব পৰা ওপৰত অপশ্যনটো দিয়া আছে এইটোত আপোনালোকে ফাৰ্ষ্ট টাইম ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খুলি হ'ব আপোনালোকে যদি অনলাইন আধাৰ কাৰ্ডখন এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকক তিনিটো কাম কৰিব লাগিব ফাৰ্ষ্ট আপোনাৰ নম্বৰ 1ত আছে আপোনাৰ নেম আপোনাৰ যেটো নাম এজ আৰু জেন্ডাৰ এই ফৰ্মখন ফিল আপ কৰিব লাগিব তাৰ পিছত 2 নম্বৰত আছে আপোনালোকৰ এড্ৰেছ আৰু কন্টাক্ট আপুনি এই 2 নম্বৰটো ফিল আপ কৰাৰ পিছত আপোনালোকে এই 3 নম্বৰটো ৰিভিউ এণ্ড সাবমিট যিখন আপোনালোকে যেটো ডকুমেন্টছ দিব পাৰে এইখন সাবমিট কৰিলে আপোনালোকৰ কমপ্লিট আধাৰ কাৰ্ডখন অনলাইন ফিল আপ হৈ যাব তো মই প্ৰথমে দেখুৱাই দিছোঁ আপোনালোকে কেনেদৰে কৰিব লাগে গতিকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক কাৰণ আপোনালোকে লাষ্টলৈকে চাই নাথাকিলে একো গম নাপাব কেনেদৰে কি কৰিব লাগে গতিকে কমপ্লিট চাই থাকক আপোনালোকে প্ৰথমে ফুল নেম লিখিব লাগিব ইয়াত মই ফুল নামটো লিখি দিছোঁ লিখাৰ পিছত আপোনালোকৰ যেটো ডেট অফ বাৰ্থ এইটো দিব লাগিব ইয়াত ডেট অফ দিয়াৰ পিছত আপোনালোকে তলত আপোনাৰ জেন্ডাৰ মেল হওক ফিমেল হওক এটা দিব দিয়াৰ পাছত আপোনাৰ সেভ সব প্ৰসেস এইটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ 1 নম্বৰ ফৰ্মখন ফিল আপ হৈ গ'ল আপোনালোকে যেটো আপোনালোকে এই ওপৰত যেটো অপশ্যন আছে এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ 2 নম্বৰ ফৰ্মখন আহি যাব ইয়াত আপোনালোকে দিব লাগিব ফাৰ্ষ্ট নেম আপোনাৰ যেটো নাম আছে দিব ইয়াত
নামটো দিয়াৰ পিছত আপোনালোকৰ যিটো হাউচ নাম্বাৰ হওক বিল্ডিং নাম্বাৰ হওক এপাৰ্টমেণ্ট নাম্বাৰ হওক যিকোনো এটা দিব দিয়াৰ পিছত আপোনাৰ যিটো পিন কোড এইটো দিব 73348 পিন কোডটো দিয়াৰ পিছত আপোনালোকে তলত ষ্টেট কলনী যিকোনো এটা ৰড আপোনালোকৰ যিটো ৰড আছে ষ্ট্ৰীট এইটো আপোনালোকে দি দিব দিয়াৰ পিছত আপোনালোকে এৰিয়া আপোনাৰ যিটো এৰিয়া এইটো দিব এৰিয়া দিয়াৰ পিছত আপোনালোকে যিটো লেণ্ডমাৰ্ক এইটো দিব লেণ্ডমাৰ্ক দিয়াৰ পিছত আপোনালোকে ইয়াত ভিলেজ তাৰপিছত পোষ্ট অফিচ তাৰপিছত ডিষ্ট্ৰিক্ট ষ্টেট এইখিনি আপোনালোকে কমপ্লিট ইয়াত দি দিব তাৰপিছত আপোনাৰ ইমেইল আইডিটো দিব লাগিব ইয়াত ইমেইল আইডিটো দিয়াৰ পিছত আপোনালোকে ইয়াত steps of processed এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ 2 নম্বৰ ফৰ্মখন হৈ গ'ল এতিয়া আপোনালোকে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ your application has been submitted গোটেইখিনি আপোনালোকৰ ফৰ্মেট হৈ গ'ল তাৰ পিছত আপোনালোকে বুক এপইণ্টমেণ্টত ক্লিক কৰিব বুক এপইণ্টমেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ 3 নম্বৰ ফৰ্মখন আহি গ'ল ইয়াত সাৰ্চ বাই চেণ্টাৰ নেম আপোনাৰ যিটো চেণ্টাৰ নেম এইটো দিব লাগিব আপোনালোকৰ যিটো ওচৰত চেণ্টাৰ নেম আছে যিকোনো এটা আধাৰ কাৰ্ডৰ চেণ্টাৰ তাৰপিছত সাৰ্চ বাই পিন কোড আপোনাৰ যিটো পিন নাম্বাৰ আছে এইটো দিব তাৰপিছত ষ্টেট দিব তাৰপিছত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট জিলা আপোনাৰ দিব তাৰপিছত সাব ডিষ্ট্ৰিক্ট একে হ'ব আপোনালোকৰ দিব তাৰপিছত ভিলেজ আপোনালোকৰ গাঁওখন দি দিব ইয়াত এই তিনিখন ফৰ্ম ফিলআপ হ'লে আপোনালোকৰ কমপ্লিট আধাৰ কাৰ্ডৰ অনলাইন প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে হ'ব তেতিয়া আপোনালোকে ইয়াত গেট চাৰ্চ টু সি দ্য ৰিজাল্টছ হিয়াৰ ইয়াত ক্লিক কৰা আপোনাৰ কমপ্লিট আধাৰ কাৰ্ডখন ফিলআপ হৈ যাব যদি ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা জানিব পাৰিলে শিকিব পাৰিলে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰক আৰু যদি মোৰ ভিডিঅ'টো সঁচাই ভাল লাগিছে আপোনালোকে বহুত শ্বেয়াৰ কৰক কাৰণ এই ভিডিঅ'টোৰ পৰা যাতে বেলেগ দুজন এজনৰ যাতে এইটোৰ পৰা কিবা এটা সুবিধা হ'ব পাৰে মই ভাবোঁ আৰু যদি মোৰ ভিডিঅ'টো এনেকুৱা ধৰণৰ বহুত লাগে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব তলত দিয়া ঘণ্টা বটনটো আৰু দবাই দিব আৰু যদি মোৰ ভিডিঅ'টোৰ পৰা কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক কাৰণ মই এজন নতুন ইউটিউবাৰ হয় ভুলটো মানুহৰে হয় ভুল হ'লে আপোনালোকে মাফ কৰি দিব আৰু মই মোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক যে মই পৰৱৰ্তী যাতে ভালকৈ এটা ভাল ধৰণৰ শুদ্ধকৈ ভিডিঅ' বনাব পাৰোঁ এইটোৱে মই আশা জয় হিন্দ জয় অসম